তোমাৰ জীৱনত যদি এনেকুৱা মানুহ আছে তাতে ভাবি লোৱা তুমি ভাগ্যৱান তোমাৰ জীৱন গঢ়াত তিনি ধৰণৰ মানুহৰ সকলোতকৈ বেছি অনুদান থাকে প্ৰথম যিয়ে তোমাৰ সমালোচনা কৰে দ্বিতীয় যিয়ে তোমাৰ বিৰোধিতা কৰে আৰু তৃতীয় যিয়ে তোমাৰ মূল্য নুবুজে আতৰি থাকিবা সেইজনৰ পৰা যিয়ে তোমাৰ প্ৰতিটো কথাত হয় ভয় দিয়ে এনেকুৱা মানুহে তোমাক বিপদত পেলাব পাৰে মতলব নাই তেওঁৰ তোমাৰ ভাল হওক বা বেয়া হওক উদ্দেশ্য এটাই তোমাৰ চকুত তেওঁ প্ৰিয় হওক তোমাক বদনাম কৰিব বিচৰা মানুহ যদি তোমাৰ ওচৰত আছে তেন্তে তেওঁক সম্ভালি ৰাখা তোমাৰ সোণালী ভৱিষ্যত নিৰ্মাণৰ তেওঁ এজন ডাঙৰ খনিকৰ খেলত জিকাৰ মজা ক'ত যদি অপজিট টিমৰ প্লেয়াৰ ষ্ট্ৰং নহয় তোমাৰ দুখ গুণ বিচাৰি সময় কটোৱা মানুহবোৰ তোমাৰ বাবে কহিনুৰতকৈ কম নহয় এনেকুৱা মানুহে তোমাক দিনক দিনে নিখুঁত কৰি তোলে শিলত তেওঁ ঘঁহিব মসৃণ তোমাৰ হ'ব আতৰি থাকিবা সেইজনৰ পৰা যিয়ে তোমাৰ বেয়া কামবোৰকো প্ৰশংসা কৰে তেওঁ তোমাক বিপদত পেলাব পাৰে সৰু ল'ৰা ছোৱালীৰ মাক দেউতাকক শত্ৰু যেনেই লাগে যেতিয়া সিহঁতক শাসন কৰে পিছতহে গম পোৱা যায় তেওঁলোকৰ কথা আৰু কামৰ মূল্য কিমান মনত ৰাখিবা জীৱনত মিঠা মানে উপকাৰী নহয় বেছি মিঠাই তোমাৰ জীৱন ল'বও পাৰে আৰু তিতা ঔষধে তোমাক জীৱন দিবও পাৰে পৃথক চিন্তাৰে অন্তৰাজ নাথ সদায় মটিভেট আৰু এণ্টাৰটেইন হৈ থাকিবলৈ ছাবস্ক্ৰাইব কৰক অলৰাউণ্ডাৰ অন্তৰাজ